হেল্ল' দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই এটা নতুন ভিডিঅ' বনাম বুলি ভাবি আছোঁ। ভিডিঅ'টো হ'ব মানে মই ফুৰিব গৈ আছোঁ আমাৰ মামাহঁতৰ ঘৰত। ফুৰিব যাওঁতে ট্ৰেইনেৰে যাম ৰঙিয়াৰ পৰা চিউৰি। ভিডিঅ'টো তাকে লৈ বনাম বুলি ভাবিছোঁ আৰু আপোনালোকে চাবচোন কেনে লাগে। মোৰ ভিডিঅ'টো মানে নতুনকৈ মই বনাই আছোঁ তাকে আপোনালোকে অলপ চাব, ক'ত বেয়া হয় কি নহয়। ক'ৰবাত ভুল হ'লে অলপ কমেণ্ট কৰি জনাব আৰু ইয়াত বেয়া হৈছে বুলি অলপ ভাল কৰিব চেষ্টা কৰিম আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ থাকিল কি আপোনালোকে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰঙিয়া আহি পালোঁ। লকডাউনৰ কাৰণে সোনকালে আহিব লগা হ'ল। ট্ৰেইন আছে মোৰ ৰাতি 9টা বজাত পুৰী কামাখ্যা। এতিয়া এনেই ঘূৰি ফালি অলপ বহি থাকিব লাগিব আৰু ৰাতি 9টা বজাত গ'লে কি কৰিম আৰু উপায়তো নাই। অৱশেষত আহি পালে আমাৰ ট্ৰেইন। ৰখি ৰাতি দুপৰীয়া 1টা বজাৰ পৰা ৰখি এতিয়া 9টা বাজিল। এতিয়া আহি পাইছে আমাৰ ট্ৰেইন। এতিয়া ট্ৰেইনত উঠোঁ। এতিয়া ৰঙিয়া ষ্টেচন আছোঁ। ৰঙিয়া ষ্টেচনৰ পৰা চিউৰি মোটামুটি 14 ঘণ্টা লাগিব। 14 ঘণ্টাৰ পিছত চিউৰি কালি ৰাতিপুৱা 11:30 বজাত যাই পাম। ব্লগটো কি হয় চাওঁ, দেখা যাব। এই আমি নিউ জলপাইগুৰি আহি পালোঁ। নিউ জলপাইগুৰি মানে NJP। এতিয়া ৰাতিপুৱা 4টা বাজে। NJP ষ্টেচন আহি পালোঁ। চাওক NJP ষ্টেচন ইমান খালী। লকডাউনৰ কাৰণে ইয়াত বহুত ভিৰ থাকে। লকডাউনৰ কাৰণে মানুহ নাই, মানুহ কম, একেবাৰে কম। চব একদম খালী হৈ আছে। আৰু ট্ৰেইনটোও খালী। যদি চাহতে বহিব পাৰে। শুই আহিছোঁ আমি। সেই দোস্ত চাব পাৰে আপোনালোকে, ট্ৰেইনখন একদম খালী। আপুনি যদি চাহতে বাগত দিব শুই যাব পাৰে। লকডাউনৰ এটা মজা ট্ৰেইন যোৱা। একদম খালী হৈ আছে ট্ৰেইনটো। চাব পাৰে আপোনালোকে। ৰ'ব মই দেখাই দি আছোঁ। এইটো চাওক, মানুহে নাই। এই চাওক, মানুহে নাই। য'ত ইচ্ছা তাতে বাগত দিব পাৰে। একদম খালী হৈ আছে। ক'ৰবাত 2-এটা মানুহ আছে, একেবাৰে খালী। আপোনাৰ ইয়াত ইচ্ছা গ'ল ইয়াত বহিলে, তাত ইচ্ছা গ'ল তাত বহিলে। মানে কি ক'ব আৰু, একেবাৰে খালী হৈ আছে ট্ৰেইনখন। মানে মজাই বেলেগ, কি ক'ম আৰু। ট্ৰেইনত উঠি আজি বিৰাট ভাল লাগিছে। লকডাউনৰ মাজত ইমান খালী ট্ৰেইন মই ভবাই নাছিলোঁ। এতিয়া NJPৰ পৰা ট্ৰেইনখন এৰিব ধৰিছে। NJPত মোটামুটি 15-20 মিনিটমান ৰাখে। ইয়াৰ পিছত ট্ৰেইনখন এৰিলে
এতিয়া আমি ফৰক্কা ব্ৰিজৰ চিন্ধা পাম। এয়া আহি গ'ল ফৰক্কা ব্ৰিজ। ফৰক্কা ব্ৰিজৰ নদীটোৰ নাম হৈছে গংগা নদী। গংগা নদী আপোনালোকে জানে সকলোৱে জানে। গংগা নদীটোৰ মানে ইমান পবিত্ৰ নদী, মানে কি ক'ম, আপোনালোকে জানেই আমাৰ হিন্দু মানুহৰ কাৰণে গংগা নদীটো কিমান পবিত্ৰ, গংগাৰ পানীটো কিমান পবিত্ৰ। যিকোনো পূজা হওক, কিবা যিকোনো হেৰি নহওক, ধৰ্ম অনুষ্ঠান নহওক, গংগা পানীটো লাগেই। গংগা পানীটো আমাৰ কাৰণে বিৰাট মূল্যৱান বস্তু। যিকোনো পূজাই নহওক, কিবাই নহওক, গংগা পানীটো লাগিবই। চাওকচোন গংগা নদী কিমান দীঘল। ট্ৰেইনটো শ্ল' যাই আছে অলপ। শ্ল' যোৱাৰ কাৰণে নদীখন পাৰ কৰিবলৈ মোটামুটি আপোনাৰ 4 মিনিটমান লাগিছে। মই অলপ 4 মিনিট সময় দেখুওৱা নাই, অলপ কম দেখুৱাইছোঁ। চাওকচোন মোটামুটি তথাপিও 3 মিনিটমান কিজানি দেখাইছোঁ। চাওকচোন নদীখন কেনেকুৱা লাগে, আৰু কোনে কোনে নদীখন চাইছে অলপ কমেণ্ট কৰি জনাবচোন। যোনে চাইছে কমেণ্ট কৰক, যোনে চোৱা নাই সিও কমেণ্ট কৰক, তে ভাল লাগিব অলপ। নদীখন চাই বিৰাট ভাল লাগে। আৰু নদীখনত এতিয়াও মানুহবোৰে 1 টকীয়া 2 টকীয়া খুচুৰা পইচা দলিয়াই থাকে। আজিও মই দেখা পাইছোঁ বহুতে খুচুৰা পইচা দলিয়াইছে। এই নদীৰ ঢৌবিলাক চাওকচোন ওচৰত, পানীৰ ঢৌ আছে ইয়াত, বহুত ঢৌ মাৰে। বিৰাট লাম্বা নদী হয়, বাপ্পা ঐ গংগা নদী। পানীবিলাক চাই মজা লাগে। চুইচ গেটৰ এইখিনিত পূৰা ঢৌ মাৰি থাকে। নদীখন পাৰ হ'লে আৰু মানে আমি নিজৰ ষ্টেচনটো দেখাই দিম, আৰু য'ত যাম চিউৰি ষ্টেচনটো দেখাই দিম। মানে সিমান আৰু ট্ৰেইনত গৈ থকা সিমান নেদেখাওঁ, আৰু মানে ভিডিঅ'টো বহুত লম্বা হৈ যাব। চ' বেছি টাইম নাই, আৰু নদীখন পাৰ হ'ম আৰু ব্ৰিজখন অকণমান টাইম আছে, চাই থাকক। নদীখন চাই ইমান মজা লাগে না, কি ক'ম আৰু। আপোনালোকে নিশ্চয় চাইছে, যোনে চাইছে সেইটো জানে কেনেকুৱা মজা লাগে, ভাল লাগে কিবা এটা। আৰু বেছি দূৰ নাই আৰু নদীখন পাৰ কৰিবলৈ, আৰু কিছু সময়ৰ পিছতে নদীখন পাৰ হৈ যাব। নদীখন পাৰ হোৱাৰ লগে লগে আমাৰ চিউৰি ষ্টেচনটো দেখুৱাই দিম, কাৰণ বেছি লম্বা নকৰোঁ আৰু। নদীখন পাৰ হ'বই আৰু। নদীখন পাৰ হ'ল মোটামুটি। এতিয়া আমি আহি পাম চিউৰি ষ্টেচন। চিউৰি ষ্টেচন আহি পাম আৰু বেছি টাইম নাই আৰু। এইয়া আহি পালোঁ আমাৰ ষ্টেচনখন চিউৰি। চিউৰি ষ্টেচনত নামি দিলোঁ। ইয়াৰে পৰা যাই আমি ষ্টেচনত জিৰণি চৰত বহি থাকিম। আমাক ল'বলৈ আহিব আমাৰ মামাৰ ল'ৰাহঁতে, বাইকেৰে আহিব, গাড়ী মটৰ বন্ধ। সিহঁত আহিলে আমি যাম আৰু। ভিডিঅ'টো বেছি লম্বা নকৰোঁ,